নমস্কাৰ বন্ধুসকল, মই বহুত দিনৰ পৰা ৱাটাৰ টেংক মানে পানী অন অফ কৰা ছিষ্টেমটো অট'মেটিক কৰিবৰ কাৰণে চেষ্টা চলাইছিলোঁ। ফ্লিপকাৰ্টত চাই অৰ্ডাৰ কৰিছিলোঁ আৰু সেই বস্তুটো আজি আহি পালেহি আৰু মই ইয়াক পৰীক্ষামূলকভাৱে চেক কৰিলোঁ। চেক কৰাত ই ধুনীয়া কাম কৰিছে। মই প্ৰথমে ভাবিছিলোঁ ই 1 HP মটৰ চলাব নোৱাৰিব বুলি, কিন্তু এতিয়া যিটো অট'কাট চুইচ আহিছে ফ্লিপকাৰ্টত, ই ধুনীয়াকৈ মোৰ 1 HP মটৰটো চলাইছে। এয়া পানী পৰি আছে আপোনালোকৰ আগত। কেতিয়াবা এনেকুৱা হয়, বহু সময়ত সময় নহয় বা পানী পৰি থাকে। এইকাৰণে মই এইটো ফ্লিপকাৰ্টত মগাইছিলোঁ আৰু আহি পালেহি। ইয়াক ফিটিং কেনেকৈ কৰা হয়, মই কেনেকৈ কৰিছোঁ আপোনালোকৰ আগত দেখাই দিছোঁ। ফিটিং কৰিলোঁ। ফিটিং কৰাৰ পিছত ই সফলৰূপে কাম কৰি আছে। আপোনাৰ পানী যদি অপব্যয় নহয়, তেতিয়া আপোনাৰ কাৰেণ্ট বাচে, উইথ পানীও নষ্ট নহয়। আৰু এইটো বৰষুণ নপৰিবৰ কাৰণে মই প্লাষ্টিকৰ টুকুৰা এটা লগাই দিছোঁ। পানী ওলাই আছে। ভাবিছিলোঁ বহুত দিনৰ পৰা এনে এটা ভিডিঅ' বনাম আৰু মই ইউটিউবত চাৰ্চ কৰিছিলোঁ, চাইছিলোঁ, ছিষ্টেমটো পাইছিলোঁ, তাৰপৰা ফ্লিপকাৰ্টত অৰ্ডাৰ দিলোঁ, আহিলে আৰু মই